মুক্তকণ্ঠ 24/7 আসাম জনতাৰ ন্যায়ৰ দাবীলৈ আমাৰ কণ্ঠ। নমস্কাৰ সকলোকে স্বাগতম জনাইছো মুক্তকণ্ঠ 24/7 অসমলৈ। NHMৰ মুখ্য কাৰ্যালয়ত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। তৃতীয় পৰ্যায়ৰ লকডাউনৰ নতুন নিৰ্দেশনা জাৰি। কি আছে নতুন নিৰ্দেশনাত, আহক চাও আমাৰ এই বিশেষ প্ৰতিবেদন। গধূলি 6 বজাৰ পৰা ৰাতিপুৱা 6 বজালৈ 144 ধাৰা জাৰি হ'ব। এই সময়ছোৱাত অনাৱশ্যক কাৰণত কোনেও ঘৰৰ বাহিৰৰ পৰা ওলাব নোৱাৰিব। 65 বছৰৰ ওপৰৰ ব্যক্তি, ৰোগীয়া ব্যক্তি, গৰ্ভৱতী মহিলা লগতে শিশুসকল থাকিব লাগিব ঘৰৰ ভিতৰতেই। খোলা হ'ব ব্যক্তিগত চিকিৎসালয়, খোলা হ'ব অ'লা, উবেৰ, অটোৰিক্সাৰ লগতে টেক্সি সেৱা। এজন ড্ৰাইভাৰ, 2জন যাত্ৰীৰে কৰিব পাৰিব এই যাত্ৰা। কিতাপৰ দোকানসমূহ খোলাৰ ক্ষেত্ৰত অনুমতি প্ৰদান ৰাজ্য চৰকাৰৰ। আনহাতে সকলো ধৰণৰ দোকান পোহাৰ সন্ধিয়া 6 বজাৰ লগে লগেই বন্ধ কৰিব লাগিব। সাধাৰণ মানুহৰ বাবে চিকিৎসা সেৱা লগতে পশু স্বাস্থ্য সেৱা মুকলি হ'ব কালিৰ পৰাই। আনহাতে এই তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়ত বন্ধ থাকিব বিমান সেৱা, ৰেল সেৱা, মেট্ৰ' ৰেল সেৱা। বন্ধ থাকিব জিম, বিউটি পাৰ্লাৰ, ছুইমিং পুল, শ্বপিং মল ইত্যাদি। আনহাতে সকলোৱেই মাস্ক ব্যৱহাৰ কৰাটো অনিবাৰ্য বুলি ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। আৰু কাইলৈৰ পৰাই চৰকাৰী কাৰ্যালয়ত উপস্থিত থাকিব পাৰিব 50% কৰ্মচাৰী। এই নিয়ম উলংঘা কৰিলে আৰক্ষীয়ে ল'ব কঠোৰ ব্যৱস্থা।